ধন্যবাদ। আচলতে ইয়াত যিসকলে কৰে খুব বেছি ভাল পায় এই গীতটি, যথেষ্ট মৰম দিছিলে এই গীতটি, গতিকে গাবলৈ চেষ্টা কৰিছোঁ। আচলতে মই কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা এইদৰে মঞ্চত গীত পৰিৱেশনৰ সৌভাগ্য পাম। পঢ়া শুনা কৰি চাকৰি কৰি আছিলোঁ, কিন্তু যিহেতু সংগীত ভাল পাওঁ, সৰুৰে পৰাই গান শুনি ভাল পাওঁ, সংগীত চৰ্চাও কৰি গৈছিলোঁ। আৰু চাকৰি কৰি থকা সময়তে এটি গীত বাৰীতে মাৰিম পাত এনেই অকণমান গাই পেলাই ছ'চিয়েল মিডিয়াত দিছিলোঁ। আৰু অসমীয়া ৰাইজে ইমান বেছি মৰম দিলে সেই গীতটিত, তেতিয়াৰ পৰা আচলতে মোৰ গোটেই জাৰ্ণিটোৱে চেঞ্জ হৈ গ'ল জীৱনৰ। এইদৰে মঞ্চত গীত গোৱাৰ সৌভাগ্যকণ পালোঁ, গতিকে মই সদায় কৃতজ্ঞ আপোনালোকৰ ওচৰত। মৰমবোৰ সদায় এনেকৈ ৰাখিব, আশীৰ্বাদ কৰিব। সেই গীতটি গাওঁ নেকি বাৰু এতিয়া? কিন্তু অকণমান একেলগে গাই ল'ম, হ'বনে? আচলতে আমি ছোৱালীবোৰ হাতে কামে খুব ভাল, আমাক এনেই বদনাম দিয়ে ল'ৰাবোৰে যে আজিকালি ছোৱালী কাম নাজানে, হয়নে? এনেই কয়। একদম শেষৰ ফালে কিনো কৰোঁ কওঁ এবাৰ একেলগে গাইছোঁ মিছ নহ'লে দেই।
ধন্যবাদ ইমান ধুনীয়াকৈ ক'বলৈ হ'ল